কবিতাৰ শিৰোনাম চামেলি। কবি চিন্ময় তালুকদাৰ, কণ্ঠ মৃদুস্মিতা লাহন। চামেলি আহিছে বাট এৰি দে, ভেঁকুৰ ধৰা চুলি এখোপাৰে হাতত মোনা এখন লৈ চামেলি আহিছে। পাগলী তাই, বিষাক্ত হাঁহি মাৰে তাই। চামেলি আহিছে, খেদি দে তাইক, পোনাকণক ভিতৰলৈ লৈ যা। তাইৰ হাঁহিনি নজৰ পৰিব, তাইৰ চাৱনীয়ে দংশন কৰিব আগবাৰীৰ কেঁচা কলি। খেদি দে তাইক, জপনা মুখখন চোৱা কৰিছে। পণ্ডিত মাতি নিষ্পত্তি হ'ব লাগিব। তুলসীজোপা চুবলৈ নিদিবি, মন্দিৰ যাব জ্বলি। আজিকালি অলিয়ে গলিয়ে চামেলি, মৰতি তাই। চামেলি আহিছে বাট এৰি দে, ফটা জলঙাত তাই লৈ ফুৰে তিমিৰ বৰণীয়া সপোন। প্ৰতাৰিতা তাই, ধোঁৱা চাঙৰ আপোন। চামেলি আহিলে ঘৃণা লাগে, চামেলিক দেখিলে শনি জাগে। কোন বাৰু এই চামেলি, ধৰ্ষিতা নে ৰক্ষিতা? তাইৰ আছে নেকি কোনোবা প্ৰেমিক, এখন ঘৰ, কিয়দাংশ মৰম? হাঁহৰ পতাৰ দৰে ফাপৰে ধৰা হাত, কোন এই চামেলি? তাইৰ নাই উঠন বুকু, কঁকালত নাই তাইৰ নৈ পৰিয়া ভাঁজ। তাইক লৈ নিলিখে কোনেও কবিতা, তাইৰ ওঠত নাই জীয়া বাৰিষা। চামেলি এটাই চিনাকি, পাগলী। লাট চাহেবৰ পুতেকৰ ঘৰত চামেলিৰ হেনো এটা অতীত আছে। তাই ধৰ্ষিতা, এটা অবৈধ সন্তানৰ মাতৃ। হয়তো তাই কোনোবাটো ফাগুনৰ অনুভৱ আছিল। দৰিদ্ৰতাই তাইৰ লগত দালালি কৰিলে। তাইও হয়তো অভিমান কৰিব বিচাৰিছিল সাগৰ নীলা হৈ। চামেলিক কেতিয়াবা বৰ আপোন যেন লাগে অ', পলস নোপোৱা শব্দই গজালি মেলাৰ লেখীয়া। চামেলিক দেখিলে কেতিয়াবা ভয় হয়, তাইৰ মুখত কেতিয়াবা ফুটি উঠে মোৰ বাজনী, আৰু কেতিয়াবা মইজনী। সঁচাকৈ বৰ ভয় লাগে। চামেলি, ভয় লগা সপোনবোৰৰ জীৱন্ত কাহিনী। চামেলি এতিয়া শুই আছে একুৰা জুইৰ মাজত। চামেলি আমাৰ বাবে এটি ধেমালি হৈ ৰ'ব ক্ৰমশ।